এজনী বুঢ়ী আছিল। তাই কোনোৰকমেহে এজাক গৰু পুহি জীৱন নিৰ্বাহ কৰিছিল। তাই হোৱা ঘৰটো বৰ পুৰণি। যেতিয়াই বৰষুণ দিছিল তেতিয়াই তাইৰ ঘৰৰ চালেৰে বৰষুণৰ পানী পৰিছিল। এদিন ডাৱৰীয়া ৰাতি তাই খাই বৈ উঠি শুবলৈ ধৰোঁতে প্ৰভু দীঘল ঠেঙাই নাপায় যেন এই বুলি কৈ তাই চাঙত উঠি শুই থাকিল। সেইদিনা ৰাতি এটা চোৰে বুঢ়ীৰ গৰু চুৰ কৰি নিবলৈ বুলি আহি গোহালিৰ কাষতে বহি বুঢ়ীৰ শোৱালৈ বাট চাই আছিল। এটা বাঘেও বুঢ়ীৰ গৰু খাবলৈ মন কৰি ৰাতি মনে মনে আহি গৰুজাকৰ মাজত সোমাই বুঢ়ী শোৱালৈ বাট চাই আছিল। বাঘ আৰু চোৰে দুয়োৱে সেই বুঢ়ীয়ে কোৱা কথাষাৰ শুনিছিল, কিন্তু দীঘল ঠেঙীয়া মানে কি বুজিব নোৱাৰি সিহঁতে ভাবিবলৈ ধৰিলে, দীঘল ঠেঙীয়া বা কি, দীঘল ঠেঙীয়াটো বা কি। বুঢ়ীৰ ভাত ঘুমতি আহিল। চোৰে গৰু চুৰ কৰিবলৈ গোহালিত সোমাল। চোৰে ভাবিলে, কোনটো গৰু ভাল কোনটো গৰু বেয়া কেনেকৈ চিনিম। এতেকে যিটো গৰুৱে টিকাত হাত দিলে জঁপিয়াই উঠিব সেইটোৱে নিশ্চয় চেঙা আৰু ভাল হ'ব। ইয়াকে থিৰ কৰি সি এটা এটাকে গৰুবোৰৰ টিকাত হাত ফুৰাবলৈ ধৰিলে। যেতিয়া বাঘৰ টিকাত হাত পৰিল তেতিয়া বাঘটো জঁপিয়াই উঠিল। চোৰে ভাবিলে, এইটো বৰ কাটল গৰু, ইয়াকে নিব লাগিব। ইয়াকে ভাবি সি বাঘৰ নেজাল পকাই দি তাক খেদি লৈ যাব খোজোতেই বাঘে ভাবিলে, এইটো মোক বুঢ়ীয়ে কোৱা কিবা দীঘল ঠেঙেহে পালে। ইয়াকে ভাবি বাঘে আকৌ জাপ মাৰি উঠিল। চোৰে ভাবিলে, ই কম গৰু নহয়, ইয়াৰ পিঠিত নুঠিলে ইয়াক নিব নোৱাৰি। ইয়াকে ভাবি চোৰে জাপ মাৰি বাঘৰ পিঠিত উঠিলতে বাঘে তাক দীঘল ঠেঙাই পালে বুলি থিৰ কৰি গোহালিৰ পৰা ওলাই লৰ মাৰিলে। চোৰেও গৰুটোৰ কেৰামতালি দেখি ভাবিলে যে সি গৰু নহয়, সি কিবা দীঘল ঠেঙীয়াহে। দুয়োকে দীঘল ঠেঙীয়া বুলি ভাবি ভয়তে ততমত এৰিলে। চোৰক পিঠিত লৈ বাঘে ঢাপলি মেলি হাবিলৈ সোমাবলৈ ধৰোঁতেই চোৰে মৰো জীওকৈ বাঘৰ গলনটো আৰু জোৰেৰে ধৰিলে। তেতিয়া বাঘে ভাবিলে, ই দীঘল ঠেঙীয়া নহয়, ই ঘাৰ মুকুতাহে। বাঘে ভয়ত আৰু জোৰেৰে দৌৰিব ধৰিলে। চোৰে বাঘক হাত মটকায়ো ৰখাব নোৱাৰি শেষত বাঘৰ নেগুৰত হাত পৰিলত বাঘৰ লৰ আৰু চৰিল। লৰৰ কোবত চোৰে বাঘৰ পিঠিত ৰখিব নোৱাৰি বাগৰি পৰিল। সি বাঘৰ নেগুৰডাল ইমান বজলে মুঠিৰে ধৰিছিল যে নেগুৰডাল চোৰৰ হাতৰ মুঠিতে পেঁপাকাৰি ৰল। বাঘ লৰ মাৰি হাৰিল। সি হাবিৰ ভিতৰৰ পৰাই অলপ উশাহ লৈ ভাবিলে, মোক কাৰ মটুকুৱাই নহয়, পেঁপাকৰাহে পাইছিল। ইফালে চোৰে নেগুৰডাল পিটিকি চিটিকি চাই দেখিলে যে এইডাল গৰুৰ কি, আন জন্তুৰো নেজ নহয়, এইডাল বাঘৰহে নেজ। তেতিয়া তাৰ ভয় লাগিবলৈ ধৰিলে। ৰাতি তেতিয়া ভালেমান আছিল। সেই দেখি ৰাতিটো বাকীডোখৰ কটাবলৈ ওচৰৰে এজোপা আম গছৰ ওপৰত উঠিল। ইফালে বাঘে হাবিত সোমাই পেঁপা কঢ়াই পোৱা সকলোবোৰ কথা তাৰ ভাই বন্ধুহঁতক ক'লে। এইটো বৰ লাজৰ কথা হ'ল, সিহঁত বনৰ ৰজা, এতেকে সিহঁতৰ লগৰীয়া ভাই ৰজা এজনক পেঁপা কঢ়াই এনে লঘু লাঞ্ছনা কৰিব, ই বৰ অসহনীয় কথা। ইয়াৰ প্ৰতিকাৰ নকৰিলে পেঁপা কঢ়াই পোৱা বাঘটো মাথো নেজালহে গৈছে। সিহঁতৰ কিন্তু অপমানত নাক কাণ সকলো শুকাই যাব। আৰু তাৰ বাহিৰেও পেঁপা কঢ়া বুলি কোনো জন্তুৱে যদি সিহঁততকৈ বলি হৈ ওলায় তেন্তে সিহঁত ৰজাৰ হাৰি পৰাকৈ খৰি ভাৰি পানী বাৰী হাৰিত পৰিবগৈ। সেই দেখি সকলোবোৰ বাবে লৰালৰিকৈ এখন মেল পাতিলে। ব'লা ভাই বন্ধুহঁত, পেঁপা কঢ়াক বিচাৰি পেঁপা কঢ়াৰ ভিত্তিতে যুদ্ধ যাত্ৰা কৰিব লাগে। দুকুৰিমান বাঘে পেঁপা কঢ়াক বিচাৰি চলাত লগালে, কিন্তু কোনেও পেঁপা কঢ়াক দেখা নাপালে। শেষত এটা বাঘৰ চকু সেই আম গছজোপাৰ আগত পৰিলত সি পেঁপা কঢ়াক তাত বহি থকা দেখিলে। ভাই বন্ধুহঁত, এইটো পেঁপা কঢ়া, এইটো ইয়াতে বহি আছে। এই বুলি কোৱাত সকলো বাঘে হাউৰি মাৰি আহিল। কিছুপৰ সিহঁতে ভাবি চিন্তি এটা বুদ্ধি সাজিলে। সিহঁতি পেঁপা কঢ়াক ঢুকি পাবৰ বাবে এটাৰ পিঠিত এটা সেইটোৰ পিঠিত আন এটা এনেকৈ উঠি উঠি ওখ হৈ গ'ল। চোৰে ভাবিলে যে এতিয়া সৰ্বনাশ, এতিয়াহে বেবাঙত মৰিলো। তৎক্ষণাত চোৰেও এটা বুদ্ধি উলিয়ালে। সি দেখিলে যে নিচেই তলত সেই পেঁপা কঢ়াই পোৱা বাঘটো। সেই নেগুৰ খৰা বাঘটোক চোৰে কলকলীয়া মাতেৰে মাত লগালে, খৰা চাবি চাবি চাবি। খৰা বাঘে ভাবিলে, পেঁপা কঢ়াই হানবোৰক এৰি মুখহে ধৰে নেকি। ইয়াকে ভাবি সি হুত্তি বুদ্ধি হাৰাই হাবিৰ ফালে লৰ মাৰিলে। সি এনে কৰাৰ ফলত সকলো বাঘ মাটিত পৰি গ'ল। সিহঁতেও পেঁপা কঢ়াই পালে বুলি ভয়তে হাবিলৈ লৰ মাৰিলে। চোৰে ৰাতিটো তাতে থাকি ৰাতিপুৱাতে গছৰ পৰা নামি সি ঘৰলৈ গুচি আহিল। আৰু তেতিয়াৰে পৰা সি চোৰ নকৰোঁ বুলি শপত খালে।
ভিডিঅ'টো যদি চাই ভাল পায় প্লিজ ছাবস্ক্ৰাইব আৰু এটা কমেণ্ট কৰি দিব।